ভগৱানৰ বিলৈ ভগৱানৰ বিলৈ ভগৱানৰ বিলৈ ভগৱানৰ বিলৈ পৃথিৱী ভ্ৰমণত আহি কি হবে ঐ পদে পদে শংকা ভয় আহিলে কলৈ পদে পদে শংকা ভয় আহিলে কলৈ ভগৱানৰ বিলৈ ভগৱানৰ বিলৈ ভগৱানৰ বিলৈ ভগৱানৰ বিলৈ বিষ্ণু শিৱ ইন্দ্ৰ পৰিল এদিন পৃথিৱীৰ প্ৰেম বিষ্ণু শিৱ ইন্দ্ৰ পৰিল এদিন পৃথিৱীৰ প্ৰেম নিচিনিলে কোনোজনে ভগৱান আহি যে কাষত নাই ধৰ্ম নাই কৰ্ম আয়ো বিয়ো ধনক লৈ নাই ধৰ্ম নাই কৰ্ম আয়ো বিয়ো ধনক লৈ পদে পদে শংকা ভয় আহিলে কলৈ পদে পদে শংকা ভয় আহিলে কলৈ ভগৱানৰ বিলৈ ভগৱানৰ বিলৈ ভগৱানৰ বিলৈ ভগৱানৰ বিলৈ নিৰূপায় ভগৱানো মধ্যত আধুনিক হয় নিৰূপায় ভগৱানো মধ্যত আধুনিক হয় আচৰিত পৃথিৱীত খড়গৰু পৰাজয় আচৰিত পৃথিৱীত খড়গৰু পৰাজয় মদপীৰ স্বপ্নত আহে ভগৱান বিচিত্ৰ হৈ পদে পদে শংকা ভয় আহিলে কলৈ পদে পদে শংকা ভয় আহিলে কলৈ ভগৱানৰ বিলৈ ভগৱানৰ বিলৈ ভগৱানৰ বিলৈ ভগৱানৰ বিলৈ হে মহাদেৱ হে দেৱৰাজ নাৰদ পৃথিৱীৰ পৰা ঘূৰি আহোঁতে ইমান পলম হোৱাৰ কাৰণ কি হ'ব পাৰে বাৰু কথাটো ময়ো চিন্তা নকৰাকৈ থকা নাই নাৰদটো ইমান দিনে ঘূৰি আহিব লাগিছিল তাৰ বাবে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই দেৱ সমাজ মই ভাবোঁ নাৰদে পৃথিৱীৰ মনুষ্যসকলৰ লীলা চাই ঘূৰি ফুৰোঁতেই হয়তো পলম কৰিছে তাতে নাৰদ যে কিমান চতুৰ যলৈকে যায় তাতেই কণ্ডলৰ সৃষ্টি কৰি আহে চাওকচোন আজি কত যুগৰ মূৰত নাৰদ পৃথিৱীলৈ গৈছে পৃথিৱীৰ মুখ সহজে ত্যাগ কৰি তেওঁ ঘূৰি আহিব পাৰিব জানো তথাপিও 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 কি দেৱৰাজ প্ৰভু বৰ্তমান পৃথিৱীত কলকিৰ প্ৰভাৱ পৰি আছে গতিকে মোৰ ভয় হৈছে নাৰদৰ একো বিপদ হোৱা নাইতো বিষ্ণুদেৱ প্ৰভু দেৱৰাজে কোৱা কথাষাৰ সত্য হ'ব পাৰে নেকি বাৰু বিষ্ণুদেৱ আপুনি এবাৰ আপোনাৰ যোগ শক্তিৰে নাৰদৰ উপস্থিতি সম্পৰ্কে যদি আমাক জ্ঞাত কৰিলেহেঁতেন তেতিয়া অন্ততঃ আমি আমাৰ শংকাৰ পৰা নিৰাপদে থাকিব পাৰিলোহেঁতেন কিন্তু দেৱৰাজ আপুনি এইটো জানে বৰ্তমান পৃথিৱীত কলকিৰ প্ৰভাৱৰ হেতু ভগৱানৰ যোগ শক্তিয়ে পৃথিৱী স্পৰ্শ কৰাটো কঠিন হ'ব তথাপি এবাৰ চেষ্টা কৰি চাওঁ বুলি ভাবিছোঁ চেষ্টা কৰি চাওকচোন বাৰু দেৱৰাজ আপোনাৰ শংকা প্ৰায় দূৰ হৈছে প্ৰভু দেৱৰ্ষি নাৰদ স্বৰ্গলোকত প্ৰৱেশ কৰি আমাৰ ওচৰ পাইছেহিয়ে কিন্তু 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 কি প্ৰভু দেৱী
নাৰদক মই যিটো ৰূপত দেখা পাইছো সেয়া নাৰদ হয়নে নহয় তাকে লৈ মই চিন্তাত পৰিছো। আপুনি নাৰদক দেখা পাইছে অথচ চিনি পোৱা নাই বুলি যে ক'লে। দেৱৰাজ, হয় এই বিষয়ে আপোনালোকে নাৰদ আহিছে, আপোনালোকে প্ৰত্যক্ষ দৃষ্টিৰে চাওক নাৰদক। হাই হাই নাৰেন 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 দেৱৰ্ষি, এয়া কি তোমাৰ নতুন ৰূপ? নাৰেন 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 হয় নেকি নাৰদৰ শৰীৰত এয়া? নাৰেন 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 প্ৰভু ভোলানাথ, নাৰায়ণ, দেৱৰাজ আৰু সমস্ত মাতৃ দেৱীসকল, প্ৰথমে আপোনালোকে সকলোলৈ মোৰ প্ৰণাম। নাৰদ, এইবোৰ তোমাৰ দেহত কি? আৰু এয়া হাতত, চকু, আঙুলি, ডিঙি এইবোৰ? নাৰেন নাৰেন কম কম প্ৰভু, এইবিলাক হ'ল পৃথিৱীৰ মনুষ্য সৃষ্টি। এইখন যে দেখিছে, এইখন গীতা। কি গীতা? মোৰ বীণখনৰ নিচিনাই, কিন্তু বীণখনতকৈ ভাল। এই গীতাত বহুত ধৰণৰ আছে। এই যে পিন্ধিছো মই, এই অসমীয়াত ইয়াক চশমা বুলি কয়, ইংৰাজীত কয় গাগলছ। গাগলছ এইবিলাক পিন্ধে ফৰ ফেশ্বন, ফৰ ষ্টাইল, ফৰ ষ্টাইল। এইটো ষ্টাইল। আৰু কিছুমানে পিন্ধে চকুৰে কম দেখা বিলাকে, তাত মানে পাৱাৰ গ্লাছ লগাই দিয়া হয়, মানে বিগ, মানে ডাঙৰ দেখিব। আৰু যে তুমি এই নাকৰ তলত এই গোপ কোচা গজালা? কৈছো নহয়, ফেশ্বন, লেটেষ্ট ফেশ্বন। মৰ্তত এই গোপ নাথাকিলে পাত্তাই নিদিয়ে, ছোৱালীটো নিদিয়ে। কিবা বোলে নে, নাইপো ধনী, নাইপো লনী, নাইপো মুখে, নাইপো গোফে। নাৰেন নাৰেন। নাৰদ, তুমি যে মাজে মাজে এই শব্দবোৰ ব্যৱহাৰ কৰি আছা কিবা ইংলিছ বুলি। অ' নাৰায়ণ নাৰায়ণ, এইবোৰ হৈছে সমাজৰ মুধা ফুটা আধা খুন্দিয়াবোৰে কথাৰ মাজতে ভুলে শুদ্ধই ব্যৱহাৰ কৰি কথা পতা ষ্টাইল। সেইকাৰণে আজি তোমাক মনুষ্য মনুষ্য লাগিছে। নাৰদ প্ৰভু, এতিয়া আচল কথালৈ আহা। পৃথিৱীৰ মনুষ্যবিলাকত বৰ্তমান ভগৱানৰ প্ৰতি ভাৱ ভক্তি কেনে? আমাৰ পূজা উপাসনাবিলাক নিয়মিত ৰূপে চলাই আহিছেনে? কিনো কম প্ৰভু ভোলানাথ। তথাপি শুনক, বৰ্তমান পৃথিৱীৰ মনুষ্যবিলাক স্বাৰ্থপৰ, নিজৰ স্বাৰ্থৰ কাৰণেহে আপোনালোকক পূজা পাতল কৰে। ৰাতিপুৱাই পূজা আৰম্ভ কৰি দিনৰ দিনটো চাউলৰ লগত ধান মিহলাই, চিমেণ্টৰ লগত পানী মিহলাই, কেৱল মিছা কথা, কেৱল মিছা কথা। চোৰ আৰু ঘোষখোৰ। ঘোষ নিদিলে একো কামেই নহয়। চাকৰি পাবলৈ না, ঘোষ দিলেহে চাকৰি পায়। মন্ত্ৰীয়ে মিলে মিছা কথা। আৰু মানুহবিলাকৰ মুখত কি যে বেয়া বেয়া মাত কথা। অবাইচ মাত মাতি কথা নকলে বোলে তেওঁলোকে কথাত জোৰে নাপায়, জোৰ। এই ডেকা ল'ৰা ছোৱালীবিলাকৰ মুখত মা কচম, অমুক কচম, তমুক কচম, তমুক কচম, কেৱল মিছা কথা, কেৱল মিছা কথা, মিছা কথা। আপোনালোকৰ কথা কৈ কৈয়ে বেপাৰীবিলাকে ঠগি আছে, প্ৰবঞ্চনা কৰি আছে। আপোনালোকৰ ফটোৰে বিজনেছ কৰে, মানে ব্যৱসায়। ভগৱানৰ প্ৰতি এই দুৰ্ব্যৱহাৰ কি? আৰু তাতোতকৈ ডাঙৰ কথা কি জানে দেৱৰাজ? কি? এতিয়া পৃথিৱীৰ মানুহৰ কাৰণে ভগৱানতকৈ ডাঙৰ বস্তুটো হৈছে টকা। এই বস্তুটো সকলোকে লতৰ পতৰ কৰি আছে। আগে আগে টকা দৌৰি আছে, পিছে পিছে মানুহ দৌৰি আছে। প্ৰভু, এইবিলাক কথা কৈ থাকিলে এটা যুগ যাব। গতিকে কি নাৰদ? ভোলানাথ, আই থিংক, মানে মই ভাবোঁ আপোনালোকে এবাৰ পৃথিৱীলৈ গৈ পৃথিৱীৰ মানুহৰ লীলা খেলা চাই আহক। তেতিয়াহে বুজিব পাৰিব পৃথিৱীৰ মানুহৰ লীলা খেলাৰ লগত ভগৱানে পাত্তাই নাপায়। নাৰদ, তুমি যে আমাক পৃথিৱীলৈ যাবলৈ ক'লা, তোমাক পৃথিৱীলৈ পঠোৱাততো আমাৰ একো লাভেই নহ'ল। আমি আকৌ কিয় পৃথিৱীলৈ যাব লাগে? নিশ্চয় নিশ্চয়, নাৰায়ণ নাৰায়ণ। আপুনিও জানে মই কিয় কৈছোঁ। নাৰদ, তোমাৰ চতুৰতাৰ বিষয়ে মই নজনা নহয়। নাৰায়ণ নাৰায়ণ, এই প্ৰভু ভোলানাথে আপুনিও যে স্বয়ং বিষ্ণুৱে যেতিয়া এই যাত্ৰাৰ পৰিকল্পনা কৰিছে, আমি এই যাত্ৰা অতি শীঘ্ৰে আৰম্ভ কৰিব লাগিব। পিছে দেৱৰাজ, আপুনি? আপোনালোক যাব যেতিয়া এই দেৱৰাজ ইন্দ্ৰয়ো যোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে।
মহাদেৱ, প্ৰভু এয়া পৃথিৱীৰ কি ৰূপ? ইমান পৰিৱৰ্তন হৈ গ'ল নে পৃথিৱীৰ? প্ৰভু, এয়া আমি পৃথিৱীলৈ আহি আছো নে আন কোনোবা গ্ৰহলৈ গৈ আছো? দেৱৰাজ, কওক। আমি সঁচাই পৃথিৱীলৈকে আহি আছো, কিন্তু পৃথিৱীৰ ইমান পৰিৱৰ্তন ইমান সোনকালে সঁচাই চিন্তাৰ কাৰণ হৈ পৰিছে প্ৰভু। মহাদেৱ, নাৰদৰ কথাৰ সত্যতাৰ প্ৰাৰম্ভণি ইয়াতে। হয় প্ৰভু, নাৰদে ঠিকেই কৈছিল যে পৃথিৱীৰ বৰ্তমান অৱস্থাৰ বিষয়ে কৈ শেষ কৰাটো কঠিন। কিন্তু আমি এতিয়া কৰোঁ কি প্ৰভু? প্ৰভু, আপুনি এটি পুৰা সুৰক্ষিত সুন্দৰ স্থান প্ৰত্যক্ষ কৰকচোন। প্ৰভু, প্ৰভু, হৌ যে দেখিছে ওখ ঘৰটো, তাত অৱস্থান কৰিলে কেনে হয়? সেই যে ওখ ঘৰটো, বৰ বেয়া নহ'ব নেকি? মহাদেৱ, প্ৰভু, আপুনি কি কয়? হওক, আপোনালোকৰ বিচাৰমতেই সকলো। কিন্তু কিবা বিপদ হ'ব নেকি? কেনেকুৱা বিপদৰ কথা কৈছে দেৱৰাজ? নহয় মানে প্ৰভু, নাৰদে যে কৈছিল বৰ্তমান পৃথিৱীৰ মানুহবোৰ অসুৰ হৈ পৰিছে বুলি, সেয়ে মোৰ ভয় লাগিছে। দেৱৰাজ, আপোনাৰ অসুৰৰ প্ৰতি ভয় মনৰ পৰা কোনোদিন নাতৰিব নেকি? দেৱৰাজ, কওকচোন। আপোনাৰ লগত স্বয়ং নাৰায়ণ আৰু মহাদেৱ আছে, চিন্তাৰ কোনো কাৰণ নাই। চিনেমা শ্বুটিঙৰ মানুহ? কওকচোন কি খাব? কি পাম? বৰ ভোক লাগিছে, আমি অত্যন্ত ক্ষুধাৰ্ত। আপোনালোকেই কওকচোন কি খাব? তোমাৰ মনৰ ইচ্ছাত যিহকে ভাল পোৱা তাকেই দিয়া, আমি আনন্দ মনেৰে গ্ৰহণ কৰিম। ভাল বাৰু। প্ৰভু, আহাৰৰ নাম চাও চাও? চাও চাও নহয়, চাও চাও। গ্ৰহণ কৰক, বৰ সোৱাদ। বৰ সোৱাদ?
দেৱৰাজ কওক চাও 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 গ্ৰহণ কৰক হয় লাভন্য আমাৰ আশীৰ্বাদ গ্ৰহণ কৰা বাছা এয়া বিল গ্ৰহণ কৰক বিল খোৱাত নে বিল হোৱাট হে হে কি কৰে এখন বিল 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 মানে বিল মানে বিনিময় আকৌ আপোনালোকে যে এইমাত্ৰ এগালমান পেট ভৰাই খালে তাৰ বিনিময়ৰ বস্তুটোৱে হৈছে এই বিল মানে ধন 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 ধনটো ধনটো আমাৰ হাতত নাই বিনিময়তটো বাছা তোমাক আমি আশীৰ্বাদ দিছিলো আপোনাৰ আশীৰ্বাদ এখেতৰ আশীৰ্বাদ এই কেছ বক্সত থলে মালিকে মোক কিলাব ধন দিয়ক কি এইবোৰ কথা বলো কি আছা হে তুমি তোমাক কৈ থকা হৈছে দেখোন আমাৰ হাতত ধন নাই বুলি দিয়ক ধন দিয়ক ধন নাই বুলি কৈছো নহয় কি ধন নাই নাই ধেমালি নকৰিব দিয়ক মই কৈছো নহয় ধন নাই বুলি কি কয় হে ধন নাই নাই অ দাদা 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 অ দাদা 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 এইকেইটাই এগালমান পেট পুৰাই খাই ললে এতিয়া আকৌ বিলখন দিয়া সময়ত ধন নাই বুলি কৈছে কি আশীৰ্বাদৰ বাদে এওঁলোকৰ হাতত বোলে একোৱেই নাই হেৰি চব ভালে ভালে বিল ক্লিয়াৰ কৰক কিমান হৈছিল বিল দাদা 240 টকা 240 টকা সোনকালে ক্লিয়াৰ কৰক নহলে আটাইকেইজনকে বান্ধি গিলাম ধুলাই দি দিম 240 ধুলাই আপুনি আমাক বান্ধিম বুলি ক'লে চব ভালে ভালে আপুনি বিল ক্লিয়াৰ কৰক নহলে জেলৰ ভাত খাবলগীয়া হ'ব পাৰে হেৰি ডাঙৰীয়া চাওক মনে নাথাকক কোন আপোনালোক ক'ৰ পৰা আহিছে ঘৰ ক'ত স্বৰ্গত 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 কি নাম কি নাম লাগে আমাক চিনি পোৱা নাই স্বয়ং সদাশী নাৰায়ণ বিষ্ণু আৰু মই দেৱৰাজ ইন্দ্ৰ দাদা ইহঁতকেইটা মহা দগাবাজ যেন লাগিছে দাদা এনে বলিয়া সিহঁতকেইটাক আপোনালোকে বিল দিব নে থানালৈ যাব চাওক আমি হলো ভগৱান আমাৰ হাতত দাদা ইহঁতকেইটাক ইহঁতকেইটাক চাবি মই ইহঁতলৈ থানালৈ ফোন এটা কৰোঁ ইহঁতক পুলিচৰ হাতত গতাই দিলেহে ভাল হ'ব কৰক হেল্ল' পুলিচ ষ্টেচন কিবা প্ল্যান কৰি ইয়াত সোমাইছিল যেন পাইছো কি নাম
ইহঁতৰ নাম কেইটা কি শুনিব ইহঁতৰ নাম সুধি লাভ নাই থানালৈ লৈ যাওক নাম নকয় নহয় ব্ৰহ্মা বিষ্ণু শিৱ এইবোৰ কিবা নাম কৈছে কিন্তু থানালৈ লৈ গ'লে ইহঁতক সকলো সুধি ল'ব পাৰিব গৰিন হেনকা কি হ'ল হেনকা পানীবলৈ পাহৰি নহয় নহয় মানে ছাৰ সেইডাল ইমান গধুৰ নহয় লগত লৈ ফুৰিলে বৰ দিগদাৰ বাপৰে বাপ আৰু ছাৰ মানে এই লৰালৰি কোপত আনিবলৈ থাকিয়েই গ'ল ছাৰ পেটৰ পানী আমি সত্য কথাটো মূৰ্খ অনাগদ্ধ এই কেইটা কেতিয়া তহঁতৰ মূৰ কেইটা বান্ধিম নেকি ছাৰ নিম নহয় ইহঁতক ছাৰ নিম কৈ থাকিব নালাগে ইহঁতক লৈ গ'ল হেৰি আপুনি বেয়া নাপাব অলপ এওঁলোকে আপোনালোকক আমনি কৰিলে আৰু নাই নাই বেয়া কিয় পাম খালি ইহঁতক থানাত এবাৰ দিব আপুনি চিন্তাই নকৰিব থানাত মই থাকিমতো পিছে এটা কথা মাজে মাজে আমি আহিম আৰু আহিব আহিব এইখনতো আপোনালোকৰে হোটেল আমি আহিম দেই আহিবা আহিবা লৈ গ'ল উঠ উঠ বয় উঠ 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 আরে ও ঠাকুর এই তোক সুধিছো তোক কি নাম নাম কি ইন্দ্ৰ ইন্দ্ৰ আগে পাছে একো নাই নেকি উপাধিৰ কথা কৈছো উপাধি 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 ইন্দ্ৰ ইন্দ্ৰ দেৱৰাজ ইন্দ্ৰ এই তোৰ ঘৰ ক'ত ঘৰ ক'ত অমৰাৱতী সেইখন ক'ত কোন ডিষ্ট্ৰিক্টত দৃষ্টি দৃষ্টি নহয় ডিষ্ট্ৰিক্ট জিলা জিলা পঢ়া শুনা কৰা নাছিলি নেকি জিলা কি বস্তু তাকে নাজানো জিলা কি বস্তু জিলা জিলা মই ক'ব নোৱাৰো ছাৰ ইলেকশ্যন বৰ্ড অন দিছে দিয়াই নেকি একটু চাপন হয় তই চুপ এই এই তোক কৈছো বহি থাক এই উঠ উঠ ইয়াত নহয় এই তাত বহ বেঞ্চত বহ মাজৰটো আহিব লাগে তোক কৈছো এই এবলা তোৰ নাম একা নাম কি মহাদেৱ তহঁতৰ এক আৰু নামৰ আগে পাছে একো নাই নেকি তহঁতৰ নামবোৰ দেখোন আজিকালি ল'ৰা ছোৱালীবোৰৰ নামবোৰৰ লেখীয়া হ'ল কি নুশুনিবা নাম প্ৰজ্ঞা প্ৰিয়দৰ্শনা নয়না নিৰ্বাণা কুমাৰ গৌৰৱ এইবোৰনো কিবা আজিকালি নাম হ'ল নে ছাৰ আমাৰ নামবিলাকে ভাল এই মোৰ নাম যেনেকে পানীৰাম কলিতা ঘৰত তিনি কেটলি মাতি আৰু মোৰ নাম মহাদেৱ কৈলাশপতি ঘৰ কৈলাশত এই সেই কৈলাশতে নেকি সেই কৈলাশত ছাৰ তই চুপ তই চুপ মনে মনে থাকো এইকেইটা এইফালে আহিব লাগে তোক কৈছো ইয়ালে এই সোনকালে আৰু তই এই তাতে বহি থাকে যা বহে কি নাম নাম কি বিষ্ণু 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 কিয় নাৰায়ণ গহীন এইকেইটা এতিয়াই চিধা লকাপত ভৰা ইহঁতক মই পাছত আহি হিচাপ কৰিম ইহঁতে সহজে হৈ নাকাহে এই মই অলপ পাই পাছত ট্ৰাক দুখনমান ধৰি আহোঁ ছাৰ মই আপোনাৰ লগতে যাওঁ নাই নেলাগেও ইয়াতে থাক পানীৰা এই সোমা 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 ঐ সোমা তৎক্ষণাত সোমা 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 ভগৱানৰ বিলৈ ভগৱানৰ বিলৈ ভগৱানৰ বিলৈ ভগৱানৰ বিলৈ পৃথিৱী ভ্ৰমণত
কাহি কি হবে ওই ভগৱানৰ বিলৈ ভগৱানৰ বিলৈ ভগৱানৰ বিলৈ ভগৱানৰ বিলৈ স্বর্গৰ অধিপতি দেৱৰাজ ইন্দ্ৰ কথা কোনো বেয়া কৰে দেৱৰাজ এতিয়া আপোনাৰ স্বৰ্গ আপোনাৰ হাতত অসুৰ মোৰ হাতত কিন্তু তুমি কিয় সুধিলা নহয় মানে আমাৰ এই দেশতো এজন ৰজা বেছি দিন নীতিকেতো সেইকাৰণে সুধিছো আচ্ছা আপোনালোকবোৰ এনে কিয় আহিছে মানে মোক জামিনত নিবলৈ আহিছে নেকি জামিন কি বস্তু জামিন মানে মই লকাপৰ আছিলো আপোনালোকে ৰিক্স লৈ মোক উলিয়াই দিব লাগে বাচ্চাবিলাক আচ্ছা আপোনালোকক বাৰু কোনে এৰেষ্ট কৰিলে কি ক'লা এৰেষ্ট মানে কি হে আপোনালোকে ইংলিছ একেবাৰে নাজানে ইংলিছ নপঢ়িলে নপঢ়িলে ভালেই কৰিলে দেই আমাৰ নিচিনা আধা খুন্দিয়া হৈ লাভ নাই নহয় বুজিছে নাই আচ্ছা মই আকৌ ইংলিছ জানো দেই শুনিব নেকি হেপী বাৰ্থডে টু ইয়ৰ মেছ কিয় বুজিলে ফৰগেট মি নট আই লাভ ইউ দেখিলে আচ্ছা আপোনালোকক ইহঁতে ইয়াত কিয় সোমোৱাই থৈছে বাৰু আমাৰ কথা বাদ দিয়া বাৰু তোমাৰ কথা কোৱাচোন তুমি ইয়াত আহি কিয় সোমালাহি মোৰ কথা ক'ম বাৰু আগতে আপোনালোকে কওক আপোনালোক অৰিজিনেল নে ডুপ্লিকেট ভগৱান তুমি এইবিলাক অৰিজিনেল ডুপ্লিকেট কিহৰ কথা কৈছা হে কি হে আপোনালোকে ইংৰাজী শব্দ একো বুজি নাপায় আচ্ছা সঁচাকৈ কওকচোন আপোনালোক সঁচাকৈ ভগৱান হয়নে নহয় বাৰু আমি সঁচাই ভগৱান কোৱা মই সঁচা কথা কৈছো মই কোনো মানুহ মাৰ্ডাৰ কৰা নাই মাৰ্ডাৰ কি মাৰ্ডাৰৰ কথা কৈছে হে মানে মানুহ মৰাৰ কথা কৈছো মই কোনো মানুহ মৰা নাই সেই মানুহটোক বিচাৰি নাপায় পুলিচে মোক মিছা মিছি আনি ইয়াত ভৰাই থৈছে আৰু মোক বিশ্বাস কৰক মোক মাৰিছে খুব মাৰিছে তুমি সঁচাকৈয়ে কৈছানে ৰবা তুমি নাকান্দিবা মিছা কথা ক'বলৈ কি আছে প্ৰভু চাওক প্ৰভু মই সঁচা কথা কৈছো গোটেই দিনটোত মোৰ এটুপি নাখালে নচলে কিন্তু তুমি কি খোৱাৰ কথা কৈ আছা মন আকৌ দাৰু সুৰা আকৌ প্ৰভুসকল সেই সোপা খালেও বিপদ নেখালেও বিপদ প্ৰভুসকল
মোক আপোনালোকে ইয়াৰ পৰা বচাই দিয়ক প্ৰভুসকল আপোনালোকে নবচালে মোৰ বচাওঁতা কোনো নাই আই বোপাই চিনিয়ে নাই লগৰবোৰ চব মদাহী প্ৰভুসকল মোক আপোনালোকে ইয়াৰ পৰা উলিয়াই নিবলৈ নিনিয়ে কওক ঠিক আছে আপোনালোকে নবচালে মোৰ ইয়াতেই জেল হ'ব ফাঁচি হ'ব মই মৰি যাম হেৰা তুমি এইবোৰ কি কৈ আছা আমি তোমাক নবচাও বুলি কিয় ভাবিছা আমি তোমাক উলিয়াই নিম কিন্তু কি ভগৱান আমি তোমাক ইয়াৰ পৰা উলিয়াই নিম কিন্তু তুমি ইয়াৰ পৰা ওলাই আমাক সহায় কৰিব লাগিব পাৰিবা কি সহায় কৰিব লাগে তুমি আমাক আমাৰ আৰাধ্য স্থানবিলাকলৈ লৈ যাব লাগিব পাৰিবা পাৰিম কিন্তু কি মোক কিন্তু অলপ খুৱাব লাগিব দেই হ'ব তুমি বাৰু এতিয়া চকু মুদাচোন চকু মুদিলে বটল আহি যাব নেকি হ'ব তুমি বাৰু চকু মুদাচোন ঠিক আছে মই মুদিলোঁ মেলা আচ্ছা এইটো আমি এতিয়া ক'ত পালোহি থানাতে চকু মুদিলোঁ আৰু ইয়াত মেলি দিলোঁ আমি এতিয়া ক'ত আছো আমি কেনেকৈ জানিম তোমালোকৰ ঠাই তোমালোকেহে জানিবা ড্ৰাইভিং কোনে কৰিছিলে আপোনালোকে মই ড্ৰাইভিং মানে আপোনালোকে যি ইচ্ছা যলৈ মন যায় মুম্বাই দিল্লীলৈ গৈ থাকিব মই গৈ থাকিব লাগিব নেকি মই জেগা চিনি পাম নেকি ভগৱান কোৱা আপোনালোকক কিন্তু মানিলো দেই ঠিকেই এতিয়া ক'ত যাব এতিয়া এটা কাম কৰা মহাদেৱ আৰু বিষ্ণুদেৱৰ আৰাধ্য স্থানলৈ বলা সেইটো নহয় দেই আপোনালোকে যলৈ তলৈ যাম বুলি ক'লে মই লৈ গৈ থাকিব নোৱাৰো নহয় কিহত যাব কিয় আমি এতিয়া যেইদৰে আহিলো সেইদৰে যাম তাৰমানে মই চকু মুদি যাব লাগিব চকু মুদি যাব লাগিব চকু মুদি মানুহ যলৈ তলৈ যাব পাৰে নেকি ওচৰলৈ বেলেগ কথা ইমান দূৰ দূৰ জেগালৈ নাই এইবাৰ যাব লগা হ'লে মই চকু মেলি যাব লাগিব সেইটো কেনেকৈ সিহঁতে অসম্ভৱ
কিয় অসম্ভৱ? কাৰণ তুমি হলা মনুষ্য, আমি হলো দেৱতা। তুমি আমাৰ লগত থাকিলে চকু মেলি যাবই নোৱাৰিবা। তেতিয়াহ'লে আপোনালোকৰ লগত মোৰ নহ'ব দেই। আপোনালোকে কি কথা কয়? মই আপোনালোকৰ লগত নোৱাৰিম, মই যাওঁ। ৰ'বাচোন ৰ'বা হেৰা, তুমি যোৱা ক'লৈ? নাই, আপোনালোকক মই কোনো কাৰণতে সহায় কৰিব নোৱাৰিম হা। মই যাওঁ। ৰ'বাচোন এটা কথা দেই, আপোনালোকে যে মোক থানাৰ পৰা আউট কৰি লৈ আহিলে নহয়, সেইটো কাৰণে কিন্তু আপোনালোকক একদম থেংক ইউ দিছোঁ দেই। প্ৰণাম প্ৰণাম দেই, প্ৰণাম। আচ্ছা, আই গ' বাই। ৰ'বাচোন ৰ'বা হেৰা, ৰ'বাচোন ৰ'বা, কিবা এটা উপায় উলিয়াব লাগিব। কিটো উপায় ওলাব? হেৰা, আমি ইয়ালৈ আহিছোঁ যেতিয়া সকলো ঠাইলৈকে যাবই লাগিব, গতিকে তুমি কিবা এটা কৰা না। কাৰণ শুনাচোন, এই ক্ষেত্ৰত তুমি যদি আমাক সহায় নকৰা আন কোনে কৰিব? মানুহবিলাকেতো বিশ্বাস নকৰে যে আমি ভগৱান। মই সহায় কৰিব লাগে? ভগৱানক মই সহায় কৰিব লাগে? ভগৱানক যদি মই সহায় কৰোঁ, মানুহক কোনে সহায় কৰিব? মানে আমাক কোনে সহায় কৰিব? আমাক কোনে সহায় কৰিব? আচ্ছা আচ্ছা, আপোনালোকে এটা কথা সুধো দেই, বেচা নাপাব আকৌ দেই। আচ্ছা, আপোনালোকে সঁচাকৈ কওকচোন, আপোনালোক সঁচাকৈ ভগৱান হয়নে নহয়? হেৰা, তোমাক দেখোন থানাত কৈছোৱেই আমি ভগৱান বুলি। বিশ্বাস নহয়। কিয়? কিয় মানে বাদ দিয়ক এইবোৰ কথা। এতিয়া কওক, যাবনে ইয়াতে থাকিব? যাম আকৌ, কিন্তু কিয় সুধিলা? কথাকে পাতি আছে আকৌ, সেইকাৰণে সুধিছো। পিছে এতিয়া কেনেকৈ যাবা? কেনেকৈ যাম মানে গাড়ীত যাব লাগিব। গাড়ী? হেৰা, গাড়ী কি বস্তু? কিহে আপোনালোক? কেলে কি আপোনালোক? এটা কথাও আপোনালোকে বুজি নাপায়। গাড়ী মানে গাড়ী আকৌ, গাড়ী এই যে এইবিলাক যে গৈ আছে, এইবিলাক গাড়ী বুলি কয়, গাড়ী। কিন্তু এটা কথা দেই, এইবিলাকত যাবলৈ হ'লে টকা লাগিব। টকা আছিলে নাই? টকা? টকা নাৰদে কৈছিল পৃথিৱীত বোলে টকাৰেই খেলা। পিছে আমাৰতো টকা নাই। টকা নহ'লে চব শেষ। যোৱাটোতো বাদেই, মোৰতো নহ'বগৈ। আচ্ছা, টকা গোটাব পাৰিব নাই সেইটো কওক। এইবোৰ আহিলে টকা অলপ সৰহকৈ আনিব লাগে। আগে পিছে পৃথিৱীলৈ অহা নাই নেকি? আচ্ছা, আপোনাৰ মিছেছ মানে আপোনাৰ পত্নীয়ে যদি পৃথিৱীলৈ টকাটো চেংচন কৰে, এটা ফোন কৰি দিয়ক না, টকা অলপ সৰহকৈ পঠিয়াই দিবলৈ কওক। ফোন মহাদেৱ, কেলে ফোন? কিয়? নাৰদে যে কৈছিল কিবা মোবাইল নাৰদে দিয়া সেই মোবাইল নাম্বাৰটোত এটা টেলিফোন কৰক। কি? ভগৱানৰো মোবাইল? ভগৱানৰে যদি মোবাইল থাকে, আমাৰ এই মন্ত্ৰী মিনিষ্টাৰবিলাকৰ নাথাকিব কিয়? আচ্ছা, ফোন কৰক। অলপ পিছতে নিচাটো ছুটিবই, মাল খাবলৈও এক পইচা এটা নাই। হয়, তাকেই কৰা হওক। হেৰা, ফোন কেনেকৈ কৰিম? বিশ্বৰ পৰা। সেইটো কি বস্তু হে? সেইটো হাতী, ঘোঁৰা, বাঘ, ভালুক। আপোনালোকে সেইবোৰ বাদ দিয়ক। কিন্তু পইচা আছে নাই? পইচা নাই। আপোনালোকো ভিক্ষাৰী, ময়ো একেই ভিক্ষাৰী। কিন্তু ফোন কৰিবলৈ পইচা জানো লাগিব? ফোন কৰিবলৈ পইচা জানো লাগিব? কথা সুধিবলৈ আহিছা? এইটো স্বৰ্গলৈ ফোন কৰিব লাগিব। এইটো ISD ফোন হ'ব। ভালেমান পইচা লাগিব, বুজিছে? ভালেমান পইচা লাগিব। আচ্ছা, মোৰ হাতত 5 টকাহে আছিল। সেইটোৱে মটৰহা পুলিচটো যে, সেইটোৱে লৈ গুচি গ'ল নহয়। ভিক্ষাৰী খৰচ। কিন্তু এতিয়া উপায় বৰ জামেলাখন হ'ল নহয়। আছে, উপায় এটা আছে। উপায় আছে? কি উপায় আছে? আপোনালোক তিনিজন এজেগাত ৰৈ থাকক, কিন্তু নো কুৱেশ্যন, লেট মি ডু মাই একশ্যন।
প্ৰভু অ প্ৰভু ভাল বাচিলো দেই সেই পুলিচ কেইটা আকৌ ইয়াতো নোলাহিতো নোলাই চাগে ভাল বাচিলো দেই সেই মটোহাটোৱে অলপ খেদা দিয়া নাছিল নহয় মোৰ নিচাটো একেবাৰে ছুটি গ'ল বাপৰে বাপ এতিয়া পিছে কি কৰা যায় মহাদেৱ পৃথিৱীলৈ আহি ভগৱানৰ কি বিলৈ হেৰা তুমি যিকোনো প্ৰকাৰে টকাৰ ব্যৱস্থা কৰা নহলে পৃথিৱীলৈ আহি আমাৰ কোনো কামেই দেখোন সিদ্ধি নহব আপোনালোকে মোৰ মূৰটো খাব নেকি মই কি কৰিম যি কৰা আপোনালোকে নিজে কৰক হেৰা আমিনো ক'ৰ পৰা কৰিম কিবা এটা উপায় তুমিয়ে দিয়াচোন আমাক উপায় মই কি উপায় উলিয়াম হে কিবা এটা ভাবা কি কথা ক'বলৈ আহিছা কিবা এটা চিন্তা কৰা হেৰা তুমি যেনে তেনে কিবা এটা কৰা হে কি কৰা যায় প্ৰভু অ প্ৰভু আছে কি আছে উপায় এটা আছে কেনে উপায় আপোনালোকৰ এই গহনাবোৰ দেখোন বিক্ৰী কৰি দিব পৰা যায় গহনাবোৰ আপোনালোকৰ এই গহনাবোৰ বিক্ৰী কৰি দিলে আমাৰ পইচাৰ ব্যৱস্থা হৈ যাব গহনা বিক্ৰী কৰি দিলে হৈ যাব বিষ্ণুদেৱ মহাদেৱ এওঁ ভাল চিন্তাই কৰিছে তেতিয়াহ'লে আমি আমাৰ গহনাবোৰ বিক্ৰী কৰি দিয়ে ভাল হ'ব তেন্তে সেয়ে হওক পিছে বিক্ৰী কৰিবা ক'ত আচ্ছা বাইদেউ এই চেণ্ডাল বিক্ৰী কৰিব লাগিছিল ল'ব নেকি কওক হেৰা এওঁলোক কোনহে এওঁলোক কোন আপোনাৰ দৰকাৰ নাই নহয় বস্তু ল'বনে নলয় সেইটো কওক আপুনি অলপ মুখখন সেইফালে কৰি কথা পাতিব নেকি কিয় মুখখন সিফালে কৰি কথা পাতিব লাগে আপোনাৰ লগত ইয়াত আমি চুপতি মাৰিবলৈ অহা নাই বস্তু ল'বনে নলয় কওক ৰ'ব মই দাদাক সুধিব লাগিব চাওক এই চেণ্ডালৰ বাবদ আপোনাক মই ৩,০০০ টকাহে দিব পাৰিম ৩,০০০ টকা হয় আচ্ছা হ'ব কি কয় তুমি যি ভাল দেখা তাকেই কৰা ঠিক আছে হ'ব দিয়ক নাই মোমাইতকৈ কণা মোমাই ন প্ৰভু লওক আছে প্ৰভু ৩৫ টকা এটা দিব দেই মানে ভাড়া কিমান দিব একদম কাম কৰিলে ৰ'বাচোন ভাড়া কথা সুধিবলৈ আহিছে মোক হ'ব দিয়া হেৰা তোমাৰ ঘৰ ক'তহে মোৰ বিলাসী পাৰ বিলাসী পাৰ নে বাংলাদেশ চবে মিছা কথা কয় বে মই সঁচা কথা কৈছো মোৰ ঘৰ বিলাসী পাৰ হ'ব দিয়া হ'ব বোলাচোন বোলা আমাক নেগেটিঙত থৈ আহিবা 4জন মানুহ যি কৰিব লাগে মই পিছফালৰ পৰা চব মেনেজ কৰি ল'ম তই ৰিক্সা ষ্টাৰ্ট কৰ প্ৰভু প্ৰভু আমি কথা ক'ব নাজানে শিকিব পাই গ'লহি আপোনালোক এয়াই নেগেটিং এয়াই তেনেহ'লে মোৰ ভক্তসকলৰ আৰাধ্য স্থান হয় প্ৰভু
প্ৰভুসকল এতিয়া পদৰ ধূলা দিয়ক ভাড়াটো আমি কিবা কিনি পলাইছো নেকি আমি মন্দিৰত চেলিটো মাৰি লগে লগে আহিম তই এটা কাম কৰ তই চেঁচা পানী খাই পেলাই ইয়াতে অকণমান বহ আপোনালোক আহিছে চাকি তাকি কিবা আনিছে নেকি না না দেখোন আহক আহক সেৱা এটাকে লৈ যাওক আপোনালোকৰ ইয়াত শ্বুটিং আছে নেকি কি হ'ল মনে মনে আছে যে আমাৰ ইয়াত মানে পূজাৰী যি মনে মনে থাকা হে মই এসোপা খাই লওঁ ইয়াত প্ৰভু বলক নিজ স্থানলৈ যেতিয়া মোক চিনি নাপালে ইয়াত থকাৰ আমাৰ কোনো প্ৰয়োজন নাই বলক হেৰি এই ভিতৰ ফালে বিষ্ণু মন্দিৰ আছে সেৱা এটা কৰি যাওক গণেশ মন্দিৰো আছে সেৱা ভাগি জনাই যাওক এয়া মনুষ্যৰ লীলা এইফালে চাওক হেঁপাহ পলুৱাই চাওক হেঁপাহ পলুৱাই চাওক কথা পাতিছা পাৰা 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 বঢ়িয়া কথা প্ৰেম কৰিব লাগে হেৰি চাওঁ ৰ'বচোন ৰ'ব এইফালে যে সেই ভাওনাৰ পোচাক পিন্ধা মানুহ তিনিজন আহিছিল কেনি গ'ল বাৰু এইফালে গুচি গ'ল এইফালে গৈছে ভগৱানৰ বিলৈ ভগৱানৰ বিলৈ ভগৱানৰ বিলৈ ভগৱানৰ বিলৈ ধৰিছিলে নহয় খাওঁ কৈ পলাই গৈ পাই ৰিক্সাত পলাই গুচি গ'ল পলাইছ ক'ত সাৰিব পলাই ক'ত সাৰিব ব'ল মোৰ স্কুটাৰলৈ খেদি যাওঁ স্কুটাৰৰ খেদাত ৰিক্সা ক'ত পলাব ব'ল আপোনাৰ স্কুটাৰ লৈ আপুনি স্পীড দিয়ক বেকা কৰি পলাব এতিয়া এইখন কা কৰিলেও ষ্টাৰ্ট নহয় বল মই কৈছো এইপিনে গ'ল যেন পাইছো হয়নে বল
প্ৰভু এটা কথা দেই মই ভাবিছো আপোনালোকে যদি এইটো পোচাকত থাকে নহয় তেতিয়াহ'লে পুলিচৰ পৰা কিন্তু ৰক্ষা পোৱা টান হৈ পৰিব দেই গতিকে মই এটা কথা ভাবিছো কি আপোনালোকে আমাৰ নিচিনা পোচাক পিন্ধি লওক তোমাৰ নিচিনা পোচাক মহাদেৱ বিষ্ণুদেৱ এওঁ কিন্তু কথাটো বৰ বেয়া কোৱা নাই ভালেই হ'ব নেকি হয় দেৱৰাজ পিছে বিষ্ণু এবাৰ কি কয় মহাদেৱ সেয়া কৰিলে ভালেই হয় আমি তেতিয়া ঘূৰি ফুৰাত অসুবিধা নহয় পাছে পোচাক মোৰ এতিয়া ক'ত পাবা প্ৰভু প্ৰভুসকলো সেইটো আপোনালোকে চিন্তা কৰিব নালাগে নহয় নালাগে সেইটোৰ ব্যৱস্থা মই কৰিম ব'লক কি কথা যে কয় মাতৃ পৃথিৱীৰ গীত কোৱা ইমান সহজ কথা নহয় মাতৃ কাৰণ পৃথিৱীৰ গীতবিলাক আমাৰ ইয়াৰ গীতৰ নিচিনা ক্লাছিকেল নহয় বাপৰে বাপ কিমান ধৰণৰ যে গীত আছে অৰ্থাৎ তুমি কি ক'ব বিচাৰিছা নাৰ নহয় মানে মই তুমিতো একেবাৰে পৃথিৱীৰ গীত নাজানা নহয় কিবা এটা গোৱা গোৱাচোন গোৱা নাৰায়ণ নাৰায়ণ মই শিকি আহিছো কিন্তু আপোনালোকে সেইবিলাক গীত শুনিলে হাঁহিব কিয় কি কি ষ্টাইলৰ যে গীত আছে গীতৰ কথা ৰাগ এইবিলাক অকল মিল নাই যেনে ধৰক মই তোমাৰ তুমি মোৰ তুমি আকাশৰ জোন এই গোৱা কি মই তৰা এইবিলাক কি শুনিব গোৱা কিবা কিবি এটা ঠিক আছে ৰ'ব কি গাম হিন্দী মডাৰ্ণ বিহু তুমি যি জানা তাকেই গোৱা আমিনো সেই তোমাৰ মডাৰ্ণ কি কৈছিলা হিন্দী সেইবোৰৰ কি ভূপা ঠিক আছে আৰম্ভ কৰোঁ तू चीज बरी है मस्ती मस्ती तू चीज बरी है मस्ती मस्ती तू चीज बरी है मस्ती मस्ती माने बुझिছা না এ না যাবা শুন মকে এৰি থৈ মানে শুনক কৈছে এৰি নাযাবলৈ তেনেকুৱা আৰু এটা নবৌ আপুনি মানে নবৌকক মানে দেউৰাকে কৈছে মই মানে দেউৰ নবৌ মোলৈ এজনী ছোৱালী চালি নে নাই ছোৱালী এবাৰ বিহু মতা কুকুৰাই ডাক দিলে ৰাতিপুৱাল বুলি সৰি এক্সকিউজ মি হেল্ল' হু স্পিকিং হেল্ল' আৰে আই এম স্পিকিং মই নাৱতে কৈছোঁ ক'ৰ পৰা আকৌ সৰকাৰ পৰা কোনে ক'লে হু স্পিকিং হে প্ৰভু ইছ ৰাম হে প্ৰভু আপোনাৰ গভৰ্ণমেণ্টে ফোন কৰিছে
আচ্ছা প্ৰভু হয় হয় কওক 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 কেনেকুৱা কেনেকুৱা মৰ্তত কেনেকুৱা লাগিছে ঠিকে আছে নহয় হয় হয় জমিছেনে জমিছে ঠিক আছে ঠিক আছে নাই নাই হয় 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 এটা কাম কৰক আৰু কেইদিনমান থাকি দিয়ক 4-5 দিনমান থাকি দিয়ক একো নহয় থাকি দিয়ক চাওক চাওক গোটেইখন চাওক চিনেমা চাওক হয় চিৰিয়াখানা চাওক বানপানী চানপানী চাওক ৰাস্তাই ঘাটে ভেলত উঠক হয় চাওক 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 কি ক'লে নাথাকে আহিবই 2 দিনতে নাইটি পিন্ধে ৰাতি পিন্ধিব দেই এখন যন্ত্ৰ মানে গান শুনা যন্ত্ৰ গান শুনিব পাৰি ইয়াৰ পৰা গান ওলায় ইয়াৰ ছবি ওলায় ধুনীয়া ধুনীয়া ছবি বহুত দূৰ দূৰণিৰ ছবি বতাহত উৰি ইয়ালৈ গুচি আহে এইখন হ'ল ফেন বতাহ ধুনীয়া নিৰ্মল বতাহ এই ফেনখনৰ পৰা আমি আদায় কৰিব পাৰো অ প্ৰভু প্ৰভু পাৰ্টনাৰ অ প্ৰভু মই একেবাৰে নোৱাৰা হৈছো দে পাৰ্টনাৰ পাইছা এই পাইছা পালাই অ প্ৰভু প্ৰভু আপোনাৰ সব ক'ত হয়নে এওঁ কোন দেৱী এওঁ মনুষ্য পৃথিৱীত এওঁ নোহোৱা হ'লে আমাৰ কৰ্মবোৰ সিদ্ধিয়েই নহ'লহেঁতেন তাতোতকৈ ডাঙৰ কথা পৃথিৱীত মাত্ৰ এজন মনুষ্যই আমাক চিনি পালে সেয়াই হ'ল এওঁ অ প্ৰভু প্ৰভুসকল আপোনাৰ সব ক'ত আছে হয়নে মই চকু মেলোনে আচ্ছা আচ্ছা ঠিক আছে মেলা চকু মেলিব পাৰা প্ৰভুসকল এয়া মই ক'ত আছো প্ৰভুসকল এয়া মই কি দেখিছো প্ৰভু শুকান হাতী বৰুৱা হাতী বৰুৱা হয় তেনেহ'লে প্ৰভু আজি আমাৰ এটা এনেকুৱা শুভ দিনত আমি এটা কাম কৰোঁ আমি এটা নৃত্য গীতৰ অনুষ্ঠান পৰিৱেশন কৰোঁ আৰম্ভ কৰা হওক ঠিক আছে মেনকা